নিহাৰিকা নিহাৰিকা গৈ আছো এইটো লোৱা বাজাৰ কি আনিছা ফুলকবি লাই আৰু সৰু মাছ আৰু বাকি পইচাবিলাক কি কৰিলা বাকী পইচা আছে এইটো লোৱা 500 টকা দিছো এইখিনি পইচা ঘূৰাই আনিছা আৰু বজাৰ কি আনিছা আনিব দিছো মই ডাঙৰ মাছ আনিছা সৰু মাছ কোনে বাচিব একো নহয় মই আজি স্কুলত যাব লাগে সময় নাই মোৰ সৰু মাছকে খাম দে আজি বাচিবা মোৰ সময় নাই ঠিক আছে ভাইটি কলৈ গ'ল পিলপিলি চলাব গৈছে হয় নেকি অঁ ঠিক আছে স্কুলত যাব গ'ল সময় নাই এইবিলাক আনিছে আনিব দিছোঁ বজাৰ এইবিলাক বজাৰ আনিছে আৰু আনিছে সৰু মাছ এনেকৈ বনাব লাগে স্কুলত যাব লাগে কি যে কৰিম আৰু খালি মনটোকে খাব জানে একোৱে নাজানে ক'ত গ'লি মাছটো বাচিব লাগে মোৰ সোনকালে যাব লাগে স্কুল সময় হৈ গৈছে এনেকৈ থাকিলে হ'ব নেকি আনিব দিছোঁ ডাঙৰ মাছ আনিছে সৰু মাছ বাচি পেলাই বনাই থবা হ'ব হ'ব মই বাচি দিম তুমি যোৱা যোৱা মোৰ স্কুল যাব লাগে হ'ব ৰাতিপুৱাৰ পৰা ঠিক আছে মই আহিলোঁ স্কুলত যাব মোৰ দেৰিয়ে হৈ গ'ল তেতিয়াই যাব লাগিছিলে মাছটা হ'ল ৰকম এতিয়া বন্ধুবিলাক বা ক'ত আছে ফোন কৰোঁ ৰ বন্ধু ক'ত আছা প্ৰগ্ৰাম এটা ক'ত হ'ব আজি হয় নেকি ঠিক আছে আজি মেকআপ কৰিছোঁ হ'ব আচ্ছা ৰাখিছোঁ গৈ আছোঁ দে ঠিক আছে মা কি হ'ল মই অলপ বাহিৰৰ পৰা আহোঁ বাহিৰত এই সময়ত ক'ত যাবা তুমি এতিয়া নাই এনে অলপ বন্ধুবিলাকৰ লগত যাই আছোঁ বন্ধুবোৰৰ লগত গৈ পেলাই যেন আজি খাই নোহা দিগদাৰ আছে কিন্তু কৰি দিছে মা অলপমান পইচা দিব নেকি পইচা কিয় লাগিব পইচা নাই এনেই অলপ বাহিৰত গ'লে মানে অলপ চলপ লাগেতো পকেট খৰচা অলপ দিব নেকি মোবাইলৰ টেম্পাৰটো ভাঙি গৈছে মা হেৰি কৰিবা কমলা আনিবা কেইটামান হ'ব ঠিক আছে আৰু মদ খাই পেলাই নাহিবা কিন্তু সাৱধান কৰি দিছোঁ হ'ব মা মা মাছটো বাচিছেনে নাই সৰু সৰু মাছ আহি পেলাই আৰু বনাবই লাগিব নেকি ভাবিছে মোক আহিলি আহিলোঁ হয় বোৱাৰী ভাত হৈছে না গৈ আছোঁ ভাইটি আহিছা আহিলোঁ ভোক লাগিছেনে আহা যোৱা ভাতটো খাই লোৱা মই অকণমান পিছত খাম ইমান পিছলা এইবিলাক লাহেকে যাব লাগিব ভাত বা হৈছে না নাই আমাৰ নিহাৰিকা গোলকখনিয়ে বা আহিল না নাই স্কুলৰ পৰা ইমান দেৰি কৰি আহে সেই না ক'তবা আড্ডাই মাৰে না কি হে ক'বই নোৱাৰা হৈছে নিহাৰিকা আহিছে বা নাই স্কুলৰ পৰা মদ খাই আহিছা ভালে কৰিছা কিমান খাইছা লগৰবোৰে অলপ খুৱাই দিছে আৰু এইখিনি খাওঁতে নিচা লাগিলে তোমাৰ আৰু তোমাৰ ভাইটি যে একো নাখায় ইমান ধুনীয়াকে আছে তোমাৰ লাজ নালাগে
লাজ নাই মদ খাই আহিছে এনেকৈ হ'লে মই তোমাৰ লগত চলিব নোৱাৰোঁ আৰু মই গুচি যাম ঘৰত অ শুন না শুনচোন শুন চুপ চুপ একেবাৰে চুপ মা সৰু ভাইটি নাখায় একো নাখায় তুমি এইবোৰ খাই আছে একটা মান সন্মান শেষ কৰিবি এচৰ মাৰিলে দিয়া না দিয়া কি এচৰ মাৰি দিম কৈ আছে দিয়া না এনেকৈ থাকিব লাগে নেকি সৰ্বনাশ কোনে শেষ কোনে মোৰ মান কৰিছে মান সন্মান মোৰ শেষ কৰিছে মোৰ লাজ লাগে আৰু ইয়াক চাব জুই জ্বলাব যেন পাইছোঁ মই মাৰিম বুলি কৈ আছে দিয়া না মাৰি এনেকৈ চাই থাকিব নালাগে লগৰজনে অলপ বেছি খুৱাই দিলে বেছিকৈ খোৱালে লাজ নালাগে সৰু ভাইটিজনী ইমান ধুনীয়াকৈ টিপ টপ চলি আছে লাজ নালাগে লাজ পাব শিকা নাই জীৱনত ন এনেকৈ হ'লে কমলা আনিবলৈ দিছিলোঁ ক'ত কমলা কমলা ক'ত লগৰজনে খাই দিলো মা কমলা লগৰজনে খাইছে আজিৰ পৰা যদি মদ খাই আহা এখন ঘৰত খাই নহ'ব মান সন্মানবোৰ চব শেষ কৰিব লাগিব ন আৰু দুজন আজিৰ পৰা নাখাওঁ নাখাওঁ যা কাটি লৈ আহা অঁ ঠিক আছে সৰু পা যাব সময় হ'ল অলপ কমলা আনিবা দে বাবা হ'ব দে মা ভাইটি তোৰ দাদাক ডাঙৰ মাছ আনিব দিছিলোঁ সৰু মাছ আনিছে তুমি ডাঙৰ মাছ আনিবা মোৰ ডাঙৰ মাছ খাব মন গৈছে হয় নেকি বৌ অঁ হ'তে আনিবা হ'ব দে বৌ কিন্তু মা মই এতিয়া ভাল দেখা নাই দেই কি কৰিম আৰু লগৰ দাদাগিলাক কিমান ধুনীয়া কাম বন কৰি থাকে আৰু আমাৰ দাদা চাওকচোন কেনেকুৱা ইমান গালি পাৰো বাপা ঐ মই কি বুজাব মা মোৰো লাজ লাগে স্কুলৰ ষ্টুডেণ্টবিলাক দেখা পাই নহয় মান সন্মানটো গোটাই শেষ কৰিলে মোৰ বুজিছে না বুজাব অলপ মোৰো লাজ লাগে চেষ্টা কৰি একদম আছো। লাজ লাগে এনেকৈ হ'লে মই কেনেকৈ চলিব পাৰিম মোৰোতো লাজ লাগে নহয় ভাল কৰিবৰ কাৰণে মই চেষ্টা কৰি আছো গ'লে চবেও কয় বুজাব অলপ ভাল নালাগে মোৰ এনেকুৱা অ বৌ ডাঙৰ মাছ নাপালোঁ এই গাহৰি মাংসকে আনিলোঁ হয় নেকি হ'ব দে আৰু লাইটকে বনাই দিওঁ অ মা মা এই যে বাটে যাব লাগে নহয় অলপ গধূলি হৈ যাব জানো কি কৰি আছে বা অঁ মা ওলাইছো ব'লা ৰাতিয়ে হ'ব নহ'লে মোকতো লৈও নগ'ল এতিয়া মই কি কৰোঁ এতিয়া পইচাও নিদিলে এতিয়া মই এটা উপায় আছে মোৰ ধানকে বিক্ৰী কৰিম ৰবা মই বেপাৰী এটা মোৰ ফোন কৰিম বেপাৰী আছে ৰ অঁ হেল্ল' অঁ বব্ৰু অঁ ঘৰতে আছা ধান বিক্ৰী নহয় দে অঁ অঁ মোৰ অলপ ধান বিক্ৰী কৰিব লগা আছিল 7 মোনমান আছে অঁ আহক অঁ যিমান হেৰি মানে 600 টকা মন হ'লে মই দিব পাৰিম আৰু ঠিক আছে আহি যাওক অঁ ৰাখিছোঁ জয়ন্ত জয়ন্ত ৰ'বা কৈছোঁ আহিছা অঁ আহ অকলে নেকি অঁ আহক পিছত হেৰি ঠাণ্ডা ভৰাই খাবছোঁ ভৰাই ৰাখছে নে একদম পূৰা ৰেডি অঁ হয় নেকি অঁ মই তাৰমানে গাড়ীটো মই লগত লৈ আনিছোঁ এতিয়া সোনকালে নিব লাগিব তাৰমানে মই আৰু বেলেগ জেগাত যাম অঁ হয় নেকি আহক পূৰা ৰেডি আছে লৈ যাওক হয় নেকি অঁ ব'লক আহক একদম পূৰা ৰেডি কৰি থৈ দিছোঁ অঁ গোটেই ঘৰে ৰাখছি দেখোন না অঁ ভালে হৈছে দে মই সোনকালে নিব সুবিধা হ'ব 1 2 3 4 5 6 বেছি আছে দেখোন অলপ এইটো নাই সাত মনে লৈ যাওক হয় নেকি অঁ দে হ'ব দে মই মাতোঁ গাড়ীখন মাতোঁ ঠিক আছে ৰ তোমাৰ পইচাটা ৰ
itu tomar paysa ha জয়ন্ত অঁ ঠিক আছে দে মই যাওঁ না মই তাৰমানে বেলেগ জেগাত যাব লাগবতো ঠিক আছে ঠিক আছে ঠিক আছে মই যাম হা পিছে হেৰি নহয় আমাৰ ডাঙৰ পাপাই ভাত খালে নে নাইবা ইস রাম রাম দাদার কি অবস্থা আছে সাপ শুন মা এইটো হৈছে এইটো মানুহ মাহিয়া তোমাৰ বোলে এই কৃষ্ণা হেৰে কি কৈছা এই কি খাইছা এইবোৰ কি কৰিছ